পিতাকৰ সখীয়েকৰ ঘৈণীয়েক অপশ্যন দিয়াবিলাকৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আমৈ। নেক্সট কুৱেশ্যন আহিছিলে স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি পিয়লি ফুকন। হালধীয়া চৰাই বাও ধান খাই গ্ৰন্থৰ লেখক কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যন আহিছে তলত দিয়া সমুচ্চাৰিত শব্দবোৰৰ কোনটো শুদ্ধ? ইয়াত দিয়া অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি আটাইকেইটা শুদ্ধ। যি সদায় মনত ৰখাৰ যোগ্য, ইয়াত দিয়া শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চিৰস্মৰণীয়। নেক্সট কুৱেশ্যন আহিছিলে প্ৰতিমাৰ খনিকৰ বুলিলে কাক বুজো? অপশ্যন দিয়াবিলাকৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন আহিছিলে শোণিত শব্দৰ শুদ্ধ সমাৰ্থক শব্দ কোনটো? ইয়াৰ শুদ্ধ সমাৰ্থক শব্দ বুলিলে অপশ্যন ডি হ'ব আটাইকেইটা শুদ্ধ। নেক্সট কুৱেশ্যন আহিছিলে যাৰ পূৰ্বজন্মৰ কথা মনত আছে, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জাতিস্মৰ। গতিকে আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। লগতে পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।